2012 চন এলপি টেটত অহা কুৱেশ্যনবিলাক আলোচনা কৰিম আজি আমি। আপোনালোকে যদি মেথছ মানে ভালকৈ বুজি নাপায়, মেথছৰ বিষয়ে ইমান যদি জ্ঞান নাই বা মেথছ বুজি পায়, অভাৰ স্মাৰ্টৰ কাৰণে মোৰ ক্লাছটো চাব পাৰে। মোৰ ক্লাছৰ পৰা আপোনালোকে উপকাৰ হ'ব বুলি মই আশা কৰিলোঁ। ইয়াত আমি টেটত আহিব লগা কুৱেশ্যনবিলাক বা টেটৰ চিলেবাছ মতে মেথছৰ যিমানবোৰ চিলেবাছ কভাৰ কৰা হৈছে চব আলোচনা কৰিম। ইয়াৰে আমি 2012 চনত মেথছত অহা টেটত অহা মেথছবিলাক আলোচনা কৰি আছোঁ। তাৰে আমি কুৱেশ্যন কিছুমান আলোচনা কৰিছোঁ। আজি কুৱেশ্যন আলোচনা কৰিম কুৱেশ্যন নম্বৰ 36ত আমাক কোৱা হৈছে এটা ঘনকৰ আয়তন 216 চেণ্টিমিটাৰ হ'লে ঘনকটোৰ দৈৰ্ঘ্য হ'ব। আমি জানো ঘনকৰ আয়তন আমাক দিয়া আছে, ঘনকৰ আয়তন আমাক দিয়া আছে, ঘনকৰ আয়তন দিয়া আছে 216 চেণ্টিমিটাৰ, ঘন চেণ্টিমিটাৰ দিয়া আছে আমাক এইটো 216 ঘন চেণ্টিমিটাৰ। তেতিয়াহ'লে ঘনকটোৰ দৈৰ্ঘ্য কি হ'ব? অপশ্যনত দিয়া আছে A8, B7, C6 আৰু D4। ইয়াৰ পৰা আমি লিখিব পাৰোঁ যিহেতু ঘনকৰ আয়তনৰ সূত্ৰ হৈছে দৈৰ্ঘ্য ল'ব দিছে, দৈৰ্ঘ্য বা বাহু হোল কিউব, দৈৰ্ঘ্য কিউব দিলোঁ আমি 216, দৈৰ্ঘ্য কিউব 216 মানে 6 কিউব, মানে আমি যদি 6 তিনিবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে 216 পাম। ইয়াৰ পৰা দৈৰ্ঘ্য 3 কেঞ্চেল, ডেট মিনছ বাই আমি দৈৰ্ঘ্য কিমান পাম? এইটো দৈৰ্ঘ্য বুলি ক'ব পাৰা, বাহু বুলি ক'ব পাৰা, 6 চেণ্টিমিটাৰ। গতিকে আমাৰ এনচাৰটো হ'ব 6 চেণ্টিমিটাৰ। ডেট মিনছ বাই অপশ্যন কিমান? চি। এতিয়া কুৱেশ্যন 37 চালে হ'ল। আপোনালোকে যদি মোৰ ক্লাছটো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। কুৱেশ্যন নম্বৰ 37ত কৈছে 5 হেক্টগ্ৰাম ইজিকেল টু কিমান হ'ব? ইয়াত হৈছে 50 ডেচিগ্ৰাম, 50 ডেকাগ্ৰাম, 50 চেণ্টিগ্ৰাম, 50 কিলোগ্ৰাম। আমি সূত্ৰটো এনেকৈ লিখি ল'ব লাগে, মিলিগ্ৰাম, তাৰপিছত হয় চেণ্টিগ্ৰাম, তাৰপিছত হয় ডেচিগ্ৰাম, ডেকাগ্ৰাম, তাৰপিছত হয় হেক্টগ্ৰাম, তাৰপিছত হয় কিলোগ্ৰাম। এইটো 10 মিলিগ্ৰামে হয় 1 চেণ্টিগ্ৰাম, আকৌ 10 চেণ্টিগ্ৰামে হয় 1 ডেচিগ্ৰাম, আকৌ 10 ডেচিগ্ৰামত হয় 1 ডেকাগ্ৰাম, আকৌ 10 ডেকাগ্ৰামত হয় 1 হেক্টগ্ৰাম, আকৌ 10 হেক্টগ্ৰামত হয় 1 কেজি। ইয়াৰ পৰা আমি ক'ব পাৰোঁ কি যে আমাক লাগে কি 5 হেক্টগ্ৰামত কিমান হ'ব? এইটো 5 হেক্টগ্ৰাম মানে প্ৰত্যেকটোত হেক্টগ্ৰামৰ পৰা ডেকাগ্ৰাম আহিলে আমি ইয়াৰ লগত 5 পূৰণ কৰিব লাগিব। 5ৰ লগত প্ৰত্যেকটোৰ যিহেতু 10-10কৈ বাঢ়ে, ডেকাত আহিলে 10, 50 ডেকাগ্ৰাম। ফ্ৰেণ্ড 5 নহয় 10 পূৰণ কৰিব লাগিব। ডেচিগ্ৰামত আহোঁ, 5 হেক্টগ্ৰামত ডেচিগ্ৰাম কিমান হ'ব? 5 ডেচিগ্ৰাম, ইয়াৰ 10 10 পূৰণ 10 বহুত হৈ যাব, এইটো 100-500 হৈ যাব, 500 ডেচিগ্ৰাম। আৰু যদি ইফালে আহোঁ আৰু বাঢ়িব, ইফালে আহিলে আৰু বাঢ়িব, মানে আমি কি পালোঁ? 5 হেক্টগ্ৰামত 50 ডেকাগ্ৰাম। অ'কে, উত্তৰটো আমাৰ হ'ব বি। এবাৰ কুৱেশ্যন 38 চালে হ'ল। কুৱেশ্যন 38ত কি কৈছে? কুৱেশ্যন 38ত কোৱা হৈছে এটা লম্বক
বৃত্তকাৰ চুঙাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য 7 সেন্টিমিটাৰ হ'লে চুঙাটোৰ আয়তন হ'ব আমাক দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে ব্যাসাৰ্ধ মানে 8 ইজিক্যাল টু কিমান দিয়া আছে ব্যাসাৰ্ধ 5 সেন্টিমিটার চুঙার দৈর্ঘ্য দিয়া আছে দৈর্ঘ্য মানে h উচ্চতা 7 সেন্টিমিটার আৰু চুঙাৰ আয়তন ওলাব লাগে আমি জানো চুঙাৰ আয়তন চুঙাৰ আয়তনৰ সূত্ৰ সবে জানো এটো পাই r স্কয়ার h পাইৰ মান দিয়া থাকিলে 3.14 আৰু দিয়া না থাকিলে 22/7 যদি 22/7 দিয়া থাকে তথাপি 22/7 আৰৰ মান দিয়া আছে কিমান 5 সো 5 স্কয়ার h আছে 7 ইয়াৰ পৰা আমি লিখিব 22/7 5 * 5 ইয়াৰ লগত 7 7 7 কেনসেল 22 * 5 পূৰণ 5 25 পূৰণ কৰিলে কিমান হ'ব আমাৰ পূৰণ কৰি চাও 2 2 5 যদি পূৰণ কৰো 5 ৰ লগত 2 পূৰণ কৰিলে 5 10 ইয়াৰ লগত আকৌ 10 11 2 2 গুণে 4 4 0 5 5 আমাৰ উত্তৰটো হ'ব 550 কোনটোত আছে 550 5 এ নম্বৰত আছে সো অপশন এ এবাৰ আমি চাম কোৱেশ্চন নম্বৰ 39 কোৱেশ্চন নম্বৰ 39 ত কি কৈছে চাই ললে হল 39 ত কোৱা হৈছে এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ বৰ্গটোৰ কালি পৰিসীমা যদি 24 সেন্টিমিটাৰ হয় বৰ্গটোৰ কালি লাগে আমি জানো বৰ্গৰ পৰিসীমা আমাক দিয়া আছে বৰ্গৰ পৰিসীমা কিমান 24 সেন্টিমিটাৰ বৰ্গৰ পৰিসীমাৰ সূত্ৰ হৈছে 4 * বাহু 4 * বাহু ইকুয়াল টু 24 এটো লিখি দিছো বৰ্গৰ পৰিসীমাৰ সূত্ৰ এটা বৰ্গৰ 4টা বাহু থাকে আৰু প্ৰত্যেকটা বাহুৱে সমান সমান পৰিসীমা বাহুবিলাক বা বাউণ্ডাৰীটো যোগ কৰিব লাগে 4টা বাহু সমান সমান সেইকাৰণে 4 * বাহু ইয়াৰ লগত আমি যদি বাহু খালি বাহু লোৱা 24/4 বাহু ইকুয়াল টু কিমান পাম আমি 6 সেন্টিমিটার আমাক তো বাহু ওলাব দিয়া নাই বৰ্গৰ কালি ওলাব দিছে এতেকে বৰ্গৰ কালি কিমান হ'ব আমি জানো বৰ্গৰ কালি হৈছে বাহু স্কয়ার বাহুৰ মান কিমান পাইছো 6 6 স্কয়ার কৰিলে 36 সেন্টিমিটার বর্গ সেন্টিমিটার সো 36 যেটো আছে হেতু আমাৰ অপশনটো হ'ব এবাৰ আমি চাও কোৱেশ্চন নম্বৰ 40 এটো 39 বুজি পাইছে যদি আপোনালোকে মোৰ ক্লাসটো বুজি পাই আছে বা ভাল লাগছে সাবস্ক্রাইব আৰু লাইক কমেন্ট শেয়ার কৰিব 40 নম্বৰ কোৱেশ্চনটো চালে হল কোৱেশ্চন নম্বৰ 40 কোৱেশ্চন নম্বৰ 40 কি হৈছে তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যাৰ এটা একক স্থানৰ অংক হ'ব নোৱাৰে একক স্থানৰ অংক নম্বৰ কোৱা হৈছে তলৰ কোনটো সংখ্যা একক স্থানৰ বৰ্গৰ সংখ্যা হ'ব নোৱাৰে একক স্থানত হ'বলৈ হলে সাপোজ আমি 1 স্কয়ার কৰিলে 1 পাম 2 স্কয়ার কৰিলে 4 পাম 3 স্কয়ার কৰিলে কি পাম 9 4 স্কয়ার কৰিলে 16 এনেকুৱা 5 স্কয়ার কৰিলে 25 6 স্কয়ার কৰিলে কিমান পাম 36 7 স্কয়ার 49 8 স্কয়ার 64 9 স্কয়ার 81 10 স্কয়ার আমি পাম 100 মানে ইয়াৰ পৰা আমি কি পালো 0 1 তাৰ পিছত 2 আছে নি 2 নাই তাৰ পিছত 3 নাই লাষ্টৰ অংকবিলাকত 4 3 নাই 4 আছে 5 আছে 6 আছে 7 নাই 8 নাই তাৰ পিছত 9 আছে এই চাৰিটা অংকহে থাকিব পাৰে এটা বৰ্গ সংখ্যাৰ লাষ্টৰ অংকবোৰত আমাক ইয়াত কি কোৱা হৈছে প্ৰথমটো কোৱা হৈছে 5 হয় 5 থাকিব পাৰে আমাক কৈছে নোৱাৰে বুলি কোনটো নোৱাৰে 6 থাকিব পাৰে বি নম্বৰটো 7 নাই ইয়াত গতিকে 7 টো আনসাৰ নোৱাৰে 9 যেহেতু আছে আমাৰ উত্তৰটো হ'ব C 7